Jonas? Jonas? ক'ত গ'লি? Jonas? 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 Hey, কি হৈছে এইটো? Hey, hey মৰা। Hey, কি হৈছে এইটো? Hey, হা? কি হৈছে? কি হৈছে নহয় কিয়া? অখিম গেল দেখোন হাতবা। কাৰেণ্টটো গুচি গেল। ওপৰৰ পৰা এখন খাবাৰত পৰিল ভৰি। কোনফালে? সেইফালে পৰিছিল মোৰ ভৰিত। হা? কিবা আপা? নাজানো। ক'ত পৰলো আহি বাবু? এই চাচোন চাচোন। এই মই নৰো মোৰ ভয় লাগে। হা? লাইটটো আহিছি। চাচোন। এই মৰা। হা? এডাল হ'ল তোৰ সাপ। কি কয়? মানুহ মাৰি দিবি দেখোন এই তই। মই কি জানো এই? এই এতিয়া এইগিলা বাদ, কালি ৰাতিপুৱা ডিউটি আছে, ঘুমো। মই মাজত থাকিম দেই কিন্তু। ইমান নহয় নেকি তোৰ? মই মাজত থাকিম কিন্তু। দে তই মোৰ লগত খা। ইয়াত কাম কৰিব আহিছ না ক'বলৈ আহিছ? অখিম কিহত পৰলো আহি? এই ঘৰৰ চোতালত মা দেউতা তাক বস্তাকেইটা দাঙি দিয়া নাছিলোঁ। এতিয়া আহি মহা কৰি থাকলাত কৈছে মোৰ। একো নাই দে, আৰামছে মাৰি থাকা। দেখা মৰি গৈছে শুনে কেনে চাকৰি কৰা? যা লৈ যাই থাক, মই কেইটা ভৰাম। মাথাটোৱে বেয়া হৈছে।
এই পানী খা পানী খা পানী চাকৰি কৰা এই কোম্পানীয়ে ভাত পানী দেনে নেদে একো ঠিক নাই গতিকে আমি গোটেইকেইটাই বাহিৰত যে খাই আহাটোৱে ভাল মোৰ যাব লাগে দেহালৰ ৰুম নাই ঘৰত দেউতাৰ লগত খেতি বাতি কৰে ভাল আছিলে ঘৰত এগিলাচ নিজে পানীও লৈ খাই পোৱা নাছিলোঁ মাথা চাথা দেখোন বিষে আহি এই গধু লাগে দেখোন দেহাটো মাল টকা ফোন কৰোঁ জানকে মোবাইলটো দেখোন চাৰ্জ নহয় আছে 5% আছে দে বাৰু জিয়া না পাৰা যাব দে হেল্ল' জান অঁ কি কৰি আছা ভাত খালা নেকি আমাৰ আহিব নাই কম্পিউটাৰ টিপি একে মাথা চাথা বেয়া হৈ গৈছে একে অঁ এই আমাৰ তলৰ এইবিলাক ষ্টাফৰবিলাক গালি চালি পাৰি উভা বাৰ কৰি দিছোঁ মাথা বেয়া কৰি দিছে অঁ অঁ ৰুম ধুনীয়া একদম এচি মোৰ ৰুমততো মই দুটা এচি লগাই দিছোঁ অঁ এই মই এটা থাকিব পাৰে এটা এচি মোৰ কাৰণ মই অলপ ওপৰ লেভেলত না বুজা নাই সেইকাৰণে দুটা এচি ল'ব লাগে এই এচি হাৱা খাই মোৰ চৰ্দি হানে লাগিছে সেইকাৰণে বাহিৰৰ দিকে অলপ প্ৰাকৃতিক হাৱা খাবা গুচি আহিলোঁ আৰু অঁ কোনোবা আহিছে নেকি দিয়া হ'ব দিয়া পিছত কল কৰিবা দিয়া হ'ব দিয়া ঠিক আছে অঁ মই মনচা মাতি আহোঁ ৰ অঁ অঁ ভাই ভিতৰত কি গৰমে বাপ ঐ ভাই সেইডাল ৰুম নেকি কি গৰম মই থাকিব নোৱাৰি ইয়াত হয় এখন বিচিনি কাগজো নাই সেইডাল ৰুমত গম পাইছানে ইয়াত আছোঁ আহি সেইকাৰণে মই এটা কি ধুনীয়া এটা হাৱা মাৰি আছে বহুত শান্তি লাগছে ভাই একদম টোপনি আহে মোৰ বাকীটো বাদে এতিয়া ভোক লাগছে নাই তোৰ এই ভাই মোক পেটলে পিলু একে চেং চেমে আছে ভাই ৰাতিপুৱা এক কাপ লাল চাহ খাওঁহে মোক বেয়া ভোক লাগছে শুনিছিলোঁ সেইগিলা বাদ এতিয়া ভাত খাই আহোঁ ব'ল বাহিৰত যাওঁ হয় নেকি এই ইহঁতকেইটাৰ পিছত সিহঁতকো লৈ যাম দেৰি নকৰ যৌ চলি